কোন তহঁত দে তহঁতৰ সত্য পৰিচয় মই ৰাম ভক্ত হনুমান কিন্তু কোন তোমালোক সামান্য বালকৰ মুখত হনু এনে বচন দে যুদ্ধ নকৰি পলম চাওঁ তহঁতৰ কিমান বীৰত্ব দেখা যাক কোনে কাক কৰে প্ৰশ্ন বেশ তেনে কোন তোমালোক তপস্বী নাভাবিবা তোমালোকে সংগীৰ বিপত্তি দেখি ৰামচন্দ্ৰই তেজিব সমৰ মহাৰাজ বৰকো গজামিকে বৰষুণ দিব নোৱাৰে কি ভাবিছে মহাৰাজ কোন এওঁলোক বুকু ধবধবাইছে নেকি মহাৰাজ নহয় হে তপস্যিক বট কৰিলে কিমান পুণ্য হ'ব তাত লেখ কৰিছে হয়ে পাই মই পাহৰিছিলোৱে মহাৰাজা মোক লুকাই খৰ মাৰিব দিবনে নে তপস্যা কৰোঁতে ঘাট মাৰিব দিব সহ্য সামান্য দুটি বালক হৈ ৰামচন্দ্ৰৰ লগত এনে কটু বাক্য কৰিছ উচ্চাৰণ এতিয়াহে ভাল শুনিছো মলুৱা আমাৰ খাদ্যৰ তুমিহে আহক মহাৰাজ তপস্যা বিদ্যা চাই লওক বেছ তেন্তে সেই হওক